নমস্কাৰ সকলোকে, কি খবৰ? সকলোৰে ভালে আছেনে? আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাড়ীৰ পৰাই মই আহি পালোহি এতিয়া মাৰ্কেটা পালোহি। এতিয়া আমাৰ অঞ্জয়ো কাঞ্চি ৰৈ আছিলে বাটতে, মই অহা গম পাই সেয়া একেলগে আমি তিনিজনী উঠি লৈ এতিয়া গৈ আছোঁ সকামৰ ঘৰলৈ। মানে বৰ্তা এজন ঢুকাইছিলে, এই অঞ্জয় আৰু কাঞ্চি ওলালে, এতিয়া সকামলৈ আহি আছোঁ। তাৰপিছত আমাৰ এই টিকলিজনী চকুকেইটা দেখিছে, তাই গাড়ীত উঠিবলৈ কিমান ভাল পায়, মানে টুকটুকিত গৈ আছে। তাৰপৰা ঘৰ আহি পালোহি, এতিয়া বেগটো ঘৰতে সোমাই কিনে মই কাপোৰযোৰ সলাই লওঁ আৰু বেগটো থৈ যাম বুলি কিনি ল'লোঁ। পাপা ভাগে চৰাইবিলাক দিছে, মানে পাৰবিলাক আৰু কুকুৰাবিলাক। আহি এতিয়া সকামৰ ঘৰ পালোহি। এয়া বৰ্তাজন ঢুকাইছিলে যে, তাতে আজি দহা, মানে 10 দিনে। আকৌ এয়া আমি গোটেই পৰিয়ালৰ মানে জীয়ৰীখিনি আজি 10 দিনত আমাৰ আজৰি হ'ম, যিহেতু সেইখন দেখাই ল'লোঁ। ঘৰৰ পৰা গৈছিলোঁ, আকৌ ঘৰলৈ আহিলোঁ। বৰ্তাজন ঢুকাইছিলে যে কৈছিলে, বৰ্তা ঢুকুৱাই কিনে আহিছিলোঁ। আজি দহা আছিলে, মানে 10 দিন হ'ল। আহিলোঁ যিহেতু গধূলি ভাত খাই আছোঁ, মানে ভাত বনোৱাই আছিলে, দুপৰীয়া ভাত আছে, আমি আহিম বুলি বনাই থৈছিলে আমাৰ বোৱাৰীজনীয়ে, কিন্তু ভাত খোৱা নহ'লে, সেইকাৰণে এইফালে মই মাছ ভাজি লৈছোঁ আৰু ৰঙালাও আলু কাটি লৈছোঁ। তাৰপিছতে জিৰা আৰু সৰিয়হ পিচি লৈছোঁ। পিচি লৈ কিনে মাছ বনাম, বিলাহী, মাছ, সৰিয়হ। আজি হৈছে মাৰ অবিহনে প্ৰথমটো দিন, কিবা ভাল লগা নাই মনটো। এনেকুৱা লাগিছে যেন মা এতিয়াও আমাৰ মাজতে জীয়াই আছে, মাক দেখি পাম তেনেকুৱাই লাগিছে। কিন্তু উপায় নাই, যিটো নিয়ম মানিবই লাগিব। এইফালে ভাত সাজ বনাই মেলি পাপাক ধুনীয়াকৈ খাবলৈ দিওঁ, ময়ো খাওঁ। ৰাতিপুৱা আকৌ ঘৰ যাবলৈ আছে, ল'ৰা ছোৱালীৰ পৰীক্ষা, সোনকালে গৈ ঘৰ পাব।